যিহেতু আমি কোচ মানুহ আমাৰ কোচৰ সন্মিলনী প্ৰতি বছৰে হয় এইবাৰ আমাৰ গাঁৱত হৈছে শাখাৰ মিটিংখন গতিকে আমিও আহিছোঁ এটা পতাকা উত্তোলন অভিজ্ঞতাৰে পৰিপুষ্ট মোৰ যেন তেওঁলোকৰ কথাটো ভাবোতে মোৰ শব্দবোৰ হেৰাই গৈছে ইয়াত আৰম্ভণি গীতটো গোৱা হ'ব এয়া আমাৰ ছোৱালীকেইটা ধুনীয়াকৈ সাজি কাচি আহিছে গলত গামোচা লৈ হালধীয়া গামোচা লৈ এইটো চুমি এয়া নাৰিকলৰ লাৰু আৰু পিঠা দি চাহ দিছে মিটিঙত আমি গাঁৱৰ মানুহ চবে মানে সাজি দিছোঁ লাৰু আৰু পিঠা ইফালে মিটিঙত সম্বৰ্ধনা তেখেতসকলৰ ভাষণ আমি শুনিম বা আপোনালোকে শুনিব এয়া আমাৰ ছোৱালীকেইটা গান গাব সাজু হৈছে গানটো পালি অলপমান দেখাম বাৰু এয়া আৰম্ভণি গীতেৰে আজি সন্মিলনী মিটিংখন আমাৰ আৰম্ভ কৰা হ'ল এয়া এতিয়া আমন্ত্ৰিত অতিথিবিলাকৰ সম্বৰ্ধনা অনুষ্ঠান হৈ আছে গামোচা দি আছে আমাৰ কোচ মানুহবিলাকৰ হালধীয়া গামোচা এয়া হালধীয়া গামোচা সম্বৰ্ধনা জনাই আছে কেইবা শাখা আছে সেই শাখাসমূহে নিজৰ কাৰ্য সম্পাদন কৰি আহিছে এতিয়া আপোনালোকৰ মিটিঙৰ ভাষণ শুনিলোঁ চিলাৰায়ৰ বিষয়ে ক'লা বহুতো আৰু কোচ জনজাতিৰ বিষয়েও ক'লা তাৰপিছত আমি ভোজ খাব আহিলোঁ এয়া ভোজ খালোঁ এয়া মানুহবিলাক ভোজ খাব যাই আছে আমি খালোঁ এয়া আমি কোচ সন্মিলনীৰ সভাপতি ডাঙৰীয়াক লগ পালোঁ ইউটিউব চেনেল এটা আছে মই সদৌ দৰং কোচাগুচি সন্মিলনীৰ সভাপতি হয় মই যোৱা কাৰ্যনিৰ্বাহক সভাত যিটো আমি কাৰ্যভাৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ লোৱাৰ পিছৰে পৰা আমি দৰং জিলাত বিভিন্ন ধৰণৰ সাংগঠনিক কামত আগবাঢ়ি গৈছোঁ আৰু লগতে আমি সদৌ অসম কোচাগুচি সন্মিলনীৰ লগত মই গোটেই অসমৰ জিলাসমূহত সাংগঠনিকভাৱে কাম কৰি গৈছোঁ বিশেষকৈ আমি দৰং জিলাৰ কোচাগুচি জনগোষ্ঠীটোক এক উন্নয়নমূলক গতিশীল দিশত নিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমি সেইমৰ্মে আমাৰ কাৰ্যকালত যিখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ লগতে আমাৰ কোচাগুচি উন্নয়ন পৰিষদৰ যোৱাবেলি বাজেটত অসম চৰকাৰে 25 কোটি টকা অনুদান আগবঢ়ায় আৰু এই 25 কোটি উন্নয়ন পৰিষদৰ টকাৰে আমি প্ৰথমতে আমাৰ অসমৰ 8খন জিলাত আমি 2 কোটি 10 লাখ টকাৰে এটি নতুন আৰ্হিৰ চিলাই নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ আৰু সেইমৰ্মে ইতিমধ্যে চৰকাৰে অনুমোদন কৰিছে আৰু চৰকাৰীভাৱে আমাৰ চৰকাৰী ঠিকাদাৰৰ জৰিয়তে 2 কোটি 10 লাখ টকাৰ আমাৰ দৰঙতো আমি সেই ভৱন লাভ কৰিব কাৰণে সক্ষম হৈছোঁ ঘৰটোৰ দিশ হৈছে 76 ফুট আৰু 36 ফুট বহল গতিকে এই ভৱনটো যেতিয়া হৈ যাব তেতিয়া আমাৰ দৰঙৰ এক সৌন্দৰ্যবৰ্ধন জিলা হিচাপে পৰিগণিত হ'ব মই ভাবোঁ সভাপতি ডাঙৰীয়াক লগ পোৱাৰ পিছত আমি ঘৰলৈকে আহিলোঁ বাই বাই আজি ভিডিঅ'টো ইমানেই